তো হেল্ল' গাইছ সকলোকে মই অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। তো গৰম কেনেকুৱা একদম মানে গৰমত মানে অৱস্থা বেয়া হৈ গৈছে মানুহবিলাকৰ। কালিতো 37 চেলচিয়াছ হৈছে গৰম আৰু আজিতো কিমান হৈছে চোৱা নাই এতিয়ালৈকে। একদম মানে ডিউটিত ওলাই আহিছোঁ আৰু এনেকুৱা গৰম দেখিছে একদম অৱস্থা নোহোৱা হৈছে। এনেকৈ গাছৰ তলত আহি ৰখি আছোঁ, কি কৰিব আৰু আজি এনেকুৱা গৰম দিছে মানে এতিয়া আৰু আমি আৰু এতিয়া গাড়ীত ঘূৰি থাকিব লাগে আৰু উপায় নাই, ফোন কৰিলে দাউৰি থাকিব লাগে। সেইকাৰণে অলপ ৰখি লৈ গাছৰ তলত ধুনীয়াকৈ অলপ বতাহ আহি আছে, তো সেইকাৰণে অলপ ইয়াত বতাহ খাই আছোঁ। তো ভাবিলোঁ আজি আপোনালোকক আমাৰ ডিউটিৰ কেনেকুৱা হাহাকাৰ দেখাই দিছোঁ আৰু গৰমো কেনেকুৱা গৰম পৰিছে আৰু এই গৰমত কেনেকৈ ঘূৰি থাকিব লাগে। একদম মানে অশান্তি লাগিছে। এইটো সপ্তাহটো পূৰা একদম যায়ে আহা নাই। তো আজি শুকুৰবাৰ হ'ল আৰু কালি শনিবাৰ, কালিৰ দিনটো আছে। তো ভাবিছোঁ আজি মই ঘৰলৈ যাম আৰু কালি ডিউটি নাহোঁ আৰু ছুটি লৈ ল'ম। আৰু ইমান গৰমত ডিউটি কৰাটো অসম্ভৱ কথা, তাকো কি ক'ব আৰু এনেকুৱা গৰম মই মানে পোৱাই নাছিলোঁ এইটো সপ্তাহত যিমান গৰম পাইছোঁ আৰু। তো চাই থাকক আপোনালোকৰ ভিডিঅ'টো স্কিপ নকৰাকৈ, মই দেখাই দি আছোঁ। এইবিলাক দেখিছে একদম ৰ'দৰ তাপ আৰু চাওক ইমান ৰ'দ দিছে মানে কি কওঁ আৰু। ৰ'দটো এনেকুৱা বস্তু নহয় যে আপোনালোকক মানে দেখাই দিম আৰু আপোনালোকে ৰ'দটো উপভোগ কৰিব। আপোনালোকেতো নিজে গম পাইছে আৰু এনেকুৱাকৈ অলপমান দেখাই দিছোঁ যে ৰ'দটোৰ ফ'কাছ কেনেকুৱা হৈছে আৰু আপোনালোকেতো চবেই নিজে নিজে গম পাইছে কেনেকুৱা কিমান গৰম। দেখাব নালাগে আৰু ক'বও নালাগে, আপোনালোকে নিজে গম পাইছে। তথাপিও মই এবাৰ এনেই দেখাই দিছোঁ আৰু কৈও দিলোঁ। পিছে আমাৰ এই গৰমত ক'ত পাহাৰত উঠি আহিব লগা হৈছে, একদম ওপৰত আহিছোঁ। এই দেখিছে তললৈ সিফালে একদম তল সেইখিনি হয়, তো তাৰ পৰা ওপৰলৈকে আহিছোঁ। মানে এই গৰমৰ দিনত মানুহবিলাকৰ লাইনবিলাক বেয়া হয়, তো আমি চাব আহিব লাগে কেনেকুৱা কি প্ৰব্লেম চলি আছে। তো বহুত এনেকুৱা মানে এইটো গড়ভঙা চাব ডিভিজনত বহুত এনেকুৱা মানুহ আছে আৰু মানে বহুত লাইন বেয়া হয় ইয়াত। তো সেইবিলাক আমি চাই কিনে ঠিক কৰি দিব লাগে। আৰু এতিয়া আমি মানুহ ঘৰ বিচাৰি একদম ওপৰত আহিছোঁ আৰু গৰমত একদম অৱস্থা কি হৈ গৈছে আপোনালোকক দেখাই দি আছোঁ। তো দেখিছে গৰমত কেনেকুৱা অৱস্থা হৈছে একদম মানে কি ক'ব আৰু। তো চাই থাকক আপোনাৰ ভিডিঅ'টো কেনেকুৱা লাগে। আমাৰ ডিউটিবিলাক তো দেখাই দি আছোঁ আজি।